এইখিনি জায়গাখিনি ফুলবাৰী বুলি কয় আৰু ইয়াৰ পৰা বাংলাদেশ বৰ্ডাৰ বেছি দূৰে নহয়। আমাৰ সন্মুখতে গাড়ীখন এক্সিডেণ্ট হ'ল, আমি নিজ চকুৰে দেখিলোঁ। এইখন ব্ৰিজ পাৰ হ'ব লগা হ'লে কিছুমান নিয়ম মানিব লাগে। এইটো ব্ৰিজ দি যদি ৰাতি পাৰ হয় তেতিয়াহ'লে হাই গাইজ, গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? আমাৰ গুৱাহাটী টু কলকাতা ট্ৰিপৰ 2 নম্বৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি বৰ্তমান শিলিগুৰি পাম আৰু ইয়াৰ পৰা 10-15 কিলোমিটাৰ আছে। যোৱাকালি ৰাতিপুৱাৰ ভিডিঅ' কৰাই নহ'ল, মই টোপনি গৈছিলোঁ। তাৰ কাৰণে আজি পুৰা ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। প্ৰথমতে এনেকৈ ব্ৰাছটো কৰি লওঁ ৰানিঙতে। আমাৰ আজি গাড়ীখন ৰখিবা একেবাৰে টাইম নাই, কাৰণ আমি যোৱাকালি ডিলাৰত কমছিলোঁ, তাতে একদিন লেট হৈ গ'লোঁ। এতিয়া আপোনালোকে আগৰ পিনে চাওকচোন। মই ভাবিছিলোঁ শিলিগুৰি নাপাওঁতে 6 লেন 4 লেন পাব, কিন্তু নহয়, ছিংগল ৰোড। এইখিনি জাগাখিনি ফুলবাৰী বুলি কয় আৰু ইয়াৰ পৰা বাংলাদেশ বৰ্ডাৰ বেছি দূৰে নহয়। মোটামুটি 2 কিলোমিটাৰমান হ'ব চাগে, মই ইমান ভালকৈ নাজানো। ইয়াৰ পৰা আমি যাব লাগিব এতিয়া চিধা। অলপ আগত এটা পইণ্ট আছে সৌটো, আৰু চিধা গ'লে আমি যাই পাম শিলিগুৰি মেইন টাউন। মেইন টাউনত আমাৰ কাম নাই, আমি যাম বাইপাছ হৈ কিনে। আৰু যদি আপোনালোকে কেতিয়াবা গাড়ীৰে দাৰ্জিলিং আহে তেতিয়াহ'লে এদি চিধা যাব লাগিব। বাইপাছত সোমাই আমি যামহে পালোচোন। আগত এটা টোলগেট আছে বোলে, তাৰে যাম নেকি। টোলগেটৰ যাম নহয়, এতিয়া মন্দিৰৰ নামত চব গাড়ীবিলাকে এনেকৈ ৰখাই কিনে পইচা লৈ আছে। আমাৰো ল'ল 50 টকাৰ জেগাত 20 টকা দি আহিলোঁ। মই তাকে ভাবি আছোঁ, অসমত এনে হ'লে মামাই ধৰি কিনে ধুলাই দিলে হৈ সিহঁতক। বৰ্তমান আমি এটা ধুনীয়া জেগা আহি পালোঁ। ৰ'ব গাইছ, এইটো ভিডিঅ' নহয়, মই এডিট কৰা ভুল হৈছে। ভাল ৰাস্তা দেখা পাইছিলোঁ, বেয়া ৰাস্তাহে ওলাই গ'ল। এইটোহে আমি এতিয়া শিলিগুৰি পাৰ হ'লোঁ। এতিয়ালৈকে আমাক মালদা যাই পাব লাগিছিল। আমাৰ মানে যোৱাকালি গাড়ীখন অলপ প্ৰব্লেম হ'ল, সোমাব লগা হ'ল। তাৰ কাৰণে আজি আমি দিনে ৰাতি যাব লাগিব। আৰু ওপৰৰ চাইনবোৰ্ডখন দেখা পাই মোৰ মাথাই বেয়া হৈ গ'ল। এতিয়াও ইয়াৰ পৰা 527 কিলোমিটাৰ আছে। এইফালে ভিনিয়ে চলাই আছে গাড়ী আৰু মই আছোঁ বহি। আৰু এই আগৰ কুকাৰটা দেখিছা না গাইছ, এতিয়া আছে যোৱাকালি ৰাতিৰ ভাত। তাকে ভাবি আছোঁ, মাৰি দিম নেকি। বাকী ভাবা বাদ দিয়া, আৰু ফটাফট খাই দিম, খাৱাত দেৰি নাই। এনেকৈ ঠাণ্ডা খাৱা নাযাব, পাথৰ এনে হৈ আছে ভাতকেইটা। অলপ গৰম কৰি লওঁ, গৰম কৰা হ'ল গাইছ। এতিয়া এনেকৈ কুকাৰতে মাৰি দিম আৰু উপায় নাই। কাঁহীগিলা চব গাড়ীৰ তলত আছে। এতিয়া যদি ওলাব লগা হয় গাড়ীখন ৰখিব লাগিব, আমাৰ ৰখিবৰ টাইমে নাই। কুকাৰতে ভাত খাই দিলি বুলি কেনে বেয়া কমেণ্ট নিদিবি দেই। আজিতো বহুত ভালকৈ খাই আছোঁ, কেতিয়াবাতো ভাত বাল্টিৰ খোপাতো খাই দিব লাগে। ভাত খোৱা হৈ গ'ল মোৰ। এতিয়াতো জানাই তামোল মেইন, বাকী খাৱা চব বস্তু আমাৰ লগত প্ৰায় যোগাৰ থাকেই। ইফালে মানে তামোল পাব অলপ টানেই, চুপাৰীহে বেছিকৈ চলে, তাৰ কাৰণে আমি ঘৰৰ পৰাই লৈ আহিছোঁ। মই কিন্তু শিখৰ লাভাৰ নহওঁ দেই, তামোলহে মেইন মোৰ। আৰু ইপিনে চাওক, আমাৰ ইপিনে পথাৰবিলাক এতিয়াই ধান কাটি আছে, আৰু ইয়াৰ পথাৰৰ ধানবিলাক কাটি ঘৰত নি আৰু খেতি কৰি আছে। তামাম চব্জি খেতি কৰে ৰে ইপিনে। আৰু ইপিনে চাওকচোন, ইমান দূৰলৈকে চব চব্জি খেতি কৰিব এইবিলাক। আৰু গাইজ, বৰ্তমান আহি পালোঁ আমি ডালখলা। এইটো যে ওপৰেদি ৰাস্তা দেখা পাইছে, এদি বিহাৰ হৈ কেনে দিল্লী মুম্বাই যাব পাৰি। আৰু এতিয়া কলকাতা গ'লে আমি তলেদি যাব লাগিব এইপিনেদি। এয়া চাওক, এতিয়া 123 কিলোমিটাৰ আছে ইয়াৰ পৰা মালদালৈ। আৰু সেই আগেদি এটা ৰাস্তা আছে, সেইদি যাব ডালখলা টাউনত। আমি টাউন হৈ কেনে নাযাওঁ, আমি যাম বাইপাছ হৈ কেনে। আৰু ইপিনে আহিলে আপোনালোকে চেকপোষ্ট পাৰ হোৱা হেন লাগি যাব, ইমানে চেকপোষ্ট দিছে, দেখা পাই মই পাগলা হৈ গৈছোঁ। আমি বৰ্তমান ডালখলা বাইপাছ পাৰ হৈ আহি কেনে ৰখিলোঁ ইয়াতে মজা জেগাত। এনেকৈয়ে ৰাস্তাৰ কাষত ট্ৰাক ৰখিবলৈ বনাই থয়। এতিয়া আমি এতিয়া ভাত বনাম। এইফালে ভিনিয়ে মজাকৈ বাচন মাজি আছে, আৰু মই এইফালে চাই আছোঁ। এইবিলাক চব চব্জি খেতি কৰিব, যিমান দূৰ দেখা পাই আছা। এতিয়া মই কিবিনা বস্তুবিলাক অলপ আজৰি লওঁ, তাৰপিছত ভাত বনোৱাত লাগি যাম। বাচন বৰ্তনবিলাক ওলাই ল'লোঁ, এইপিনে চব্জি আছে। এতিয়া সোনকালে বনাই লওঁ, ইয়াৰ পৰা খাই দিয়ে কেনে আৰু যাব লাগিব। এয়া চব্জি কাটি কেনে ৰেডি, এইফালে তেল গৰম হৈ আছে, আৰু ভিনিও বনাবলৈ পূৰা ৰেডি হৈ আছে। এয়া চাওক, চব্জি হৈয়ে গ'ল বোলে, ইমান ফাচ। এতিয়া হৈ গ'ল যেতিয়া, খাৱাতো দেৰি নাই, সোনকালে খাই দিয়ে কেনে ইয়াৰ পৰা গৈ থাকিম। আমি খাওয়া দাওয়া কৰি ল'লোঁ গাইছ, এতিয়া আমি গৈ আছোঁ। আজি আমি ইমান খৰদৰকৈ গৈ থকা কাৰণটো অলপ পিছত কৈ আছোঁ এতিয়া আমি আহি পালোঁ মালদা। ইফালৰ ৰাস্তাবিলাকত ইমানে চেকপোষ্ট আছে, কি ক'ম আৰু, একদম গৰু ছাগল পাৰ হোৱা ৰাস্তাটো চেকপোষ্ট দি দিছে। আৰু এনেকৈ আহি হৈ গ'ল ৰাতি। এনেকৈ যদি ৰাস্তাৰ চাইডে লাইটবিলাক দিয়ে, তেতিয়াহ'লে দেখাতো ভাল লাগে, আৰু গাড়ী চলাইও বহুত মজা লাগে। বৰ্তমান আমি আহি পালোঁ ফাৰাক্কা। এইখিনি জেগাখিনি ফাৰাক্কা বুলি কয়, আৰু ইয়াতে এখন টোলগেট পালোঁ।
আৰু তাৰপিছত অলপ দূৰ আহি আমি এখন ব্ৰিজ পালোঁ। ব্ৰিজটো অলপ বেলেগতকৈ বেলেগ। এইখন ব্ৰিজ পাৰ হ'ব লগা হ'লে কিছুমান নিয়ম মানিব লাগে। এইটো ব্ৰিজ দি যদি ৰাতি পাৰ হয় তেতিয়াহ'লে হেডলাইট নুমাই কেনে যাব লাগে আৰু অভাৰটেক কৰাটো একেবাৰে মানা। আৰু ইয়াত মোবাইলে ইউজ কৰিব নিদিয়ে। মোক কিবাকে দেখা পালে বেয়া দিলি হৈ ৰাতিৰ বাবে কিবাকে ভিডিঅ' বনাই আছোঁ। গাইছ আমি বৰ্তমানত আহি পোৱা নাই। এতিয়া পাইছে ৰাতি 9টা আৰু কলকাতা চিটিত 9 আছে। আমি যদি ৰাতি গোটেই ৰাতি যাই নাথাকোঁ অহাকালি ৰাতিপুৱা মানে সোমাব নোৱাৰিম। তাৰ কাৰণে এতিয়া উপায় নাই, ৰানিঙতে ভাত বনাব লাগিব। আজি বেলেগ একো নবনাওঁ, আলু 2টা কাটি লৈছোঁ, ভাতত দিম আৰু বিলাহীটো দি কিনে শুকান মাছৰ চাটনি বনাম। ইউটিউবত চাগে ময়ে ফাৰ্ষ্ট ব্লগাৰ এনেকৈ দিনতে 3বাৰ ভাত খোৱাকৈ দেখুৱাই আছোঁ। উপায় নাই গাইছ, এইপিনে মই ৰানিঙতে ভাত বনাই আছোঁ। ভাতটো হৈ গ'ল, এতিয়া মই জলকীয়া পুৰি আছোঁ চাটনি বনাবৰ কাৰণে। ৰানিঙতে বনালোঁ না, তাৰ কাৰণে আলু পিটিকা আৰু শুকান মাছৰ চাটনি এয়া মজাকৈ বনাই ল'লোঁ। এতিয়া অলপ আগত যাই কেনে খাম। ৰানিঙতে খাওঁ না কি হয় চাওঁ আৰু, অলপ ভাতটো ঠাণ্ডা হওক। যদি ৰাস্তাত জাম পাম তেতিয়াহ'লে ৰানিঙতে খাই যাওঁ, আৰু যদি ফিৰি পাওঁ তেতিয়াহ'লে 5 মিনিটৰ কাৰণে ৰখিম। 5 মিনিটত খাওঁ হ'ব তো আৰামছে। অলপ দূৰ আহি কেনে আমি ৰখিলোঁ, কিবা নাম জেগাখিনিৰ মই নাজানো। ভাতখিনি খাই ল'লোঁ দে হ'ল। এতিয়া ইয়াতে দেৰি কৰি নাথাকোঁ আৰু যাওঁ সোনকালে। ভিনি এইফালে ঠাণ্ডাতে পুৰা কম্বল উৰি লৈছে। অলপ আগতে আমাকে অভাৰটেক কৰি আহিল গাড়ীখন, ইয়াতে আহি কেনে এক্সিডেণ্ট হ'ল। চব মাছ লগত আছিল গাড়ীখন। মই নামি যাই কেনে সোধোতে গম পালোঁ এইবোলে টোপনিতে বোলে এক্সিডেণ্ট হ'ল। তাৰ কাৰণে টোপনি নিচাত কোনোদিনো গাড়ী চলাব নালাগে। যদি টোপনি লাগে তেতিয়াহ'লে নামি কিনে অলপ ফ্ৰেছ হৈ ল'ব লাগে, আৰু যদি একেবাৰে নোৱাৰে তেতিয়াহ'লে টোপনি মাৰাই ভাল মোৰ হিচাপত, কাৰণ নিজৰ জীৱনতকৈ কোনো ডাঙৰ হ'ব নোৱাৰে। ফাইনেলি গাইজ আমি আহি পালোঁ কলকাতা। আমি বৰ্তমান এয়াৰপৰ্টৰ পিছফালে ৰাস্তা দি গৈ আছোঁ। আমি চিটি এৰিয়া পামেই আৰু। আৰু এই চাইডত বাছগিলা যে দেখিছা ইয়াৰে লোকেল চিটি বাছ হয়। আমাৰ তাৰ নিচিনা ইয়াতে আল্ট্ৰা বাছ এটাও দেখা পোৱা নাযায়। দেখা পাবা ভাগ্য লাগিব। এয়া আমাৰ ওপৰেদি মেট্ৰ' ৰেল যাই আছে আৰু আমি তলে তলে গৈ আছোঁ। ৰাতি আহিছোঁ তাৰ কাৰণে চাব লগা একোৱে নাই। যদি টাইম পাওঁ অহাকালি দিনত ঘূৰিব আহিম, আপোনালোককো দেখুৱাম। আৰু এতিয়া টেক্সি গাড়ী না চেক্সি গাড়ী, মোক কিন্তু তামাম চেক্সি লাগছে দেই। যি নহওক গাড়ীটো মজা লাগিছে। আমি খালী হোৱা জেগাত যাই পাম আৰু বেছি দূৰ নাই। এতিয়া বাজিল ৰাতিপুৱাৰ 4টা, ভালকৈ পোহৰ হোৱা নাই। 4টা বজাত এনেও পোহৰ নহয় দিছোঁ। গুড মৰ্ণিং গাইজ, এতিয়া বাজিল ৰাতিপুৱাৰ 6টা। খালী হোৱা গুদামটো আমি পাওঁৱেই আৰু। ফাইনেলি 24 ঘণ্টাৰ মূৰত আমি খালী হোৱা জেগাত আহি পালোঁ। এতিয়ালৈকে মই আপোনালোকক কোৱাই নাই আমি গুৱাহাটীৰ পৰা কি মাল লোড কৰি আনিছিলোঁ। আমাৰ গুৱাহাটীৰ পৰা চাহপাতি লোড হৈছিল কলকাতালৈকে। তো গাইজ আমাৰ গাড়ীখন খালী হৈ আছে। এচাক ভিনে টোপনি মাৰি আছে, এতিয়া ময়ো টোপনি মাৰোঁ। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। বাই বাই।